হেল্ল', আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত মই দেখুৱাম ৰেষ্টুৰেণ্টৰ দৰে পোলাও ঘৰতে কেনেকৈ বনাব পাৰি। আজি মই পোলাও বনাম বুলি ভাবিছোঁ। এয়া বাসমতি চাউল লৈছোঁ পোলাও বনাবলৈ। এতিয়া মই চাউলখিনি ধুই ল'ম এটা বাউলত। এয়া মই চিচা গিলাচেদি 2 গিলাচ লৈছোঁ। এতিয়া মই এইখিনি ধুই ল'ম, ভালদৰে ধুই ল'ম। পোলাও বনাবলৈ হ'লে যিখিনি চাউল যিমান পৰিমাণে দিয়ে সিমান পৰিমাণৰ পানীও লাগে। এইখিনি মই ধুই ল'ম। এতিয়া মই চাউলখিনি ধুই লৈছোঁ। এতিয়া 20ৰ পৰা 25 মিনিটৰ বাবে চাউলখিনি এনেকৈ অকণমান ভিজাই থাকিবলৈ দিছোঁ, কোমল হ'ব চাউলটো। এতিয়া মই পোলাও বনাবলৈ লাগতিয়াল বস্তুখিনি ইয়াত ৰাখি লৈছোঁ। পোলাওৰ বাবে মেইন বস্তু হ'ল এটা নেমু লৈছোঁ, পিঁয়াজ লৈছোঁ 2টা, আদা লৈছোঁ, কেইটামান তেজপাত, দালচেনি, শুকান জলকীয়া, ইলাচি, লং, কাজু বাদাম, কিচমিচ, নিমখ, চেনি আৰু শুকান জলকীয়া। জলকীয়াৰ গুড়ি দিলেও দিব পাৰে, নিদিলেও স্কিপ কৰিব পাৰে, আপোনালোকৰ ইচ্ছা। পোলাও বনাবলৈ ঘি বা ৰিফাইনৰ প্ৰয়োজন হয়। মই ঘিৰ লগতে বনাম। ঘিৰ লগত বনালে পোলাও টেষ্টটো বেছি হয়। এতিয়া মই গেছ এখন পাতি দিছোঁ, কেৰাহীটো মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। এতিয়া মই ঘিটো দিছোঁ, 1 চামুচ আধা ঘি দিছোঁ। মই ঘৰতে বনোৱা ঘি হয়। যদি আপোনালোকে ঘৰত বনাবলৈ ঘি বিচাৰে তেনেহ'লে নেক্সট ভিডিঅ'ত মই লৈ আহিছোঁ, কমেণ্ট কৰিব। এতিয়া মই ইলাচি দিছোঁ, লং দিছোঁ, দালচেনি দিছোঁ আৰু শুকান জলকীয়া দিছোঁ। এতিয়া মই পিঁয়াজখিনি এনেকৈ ডাঙৰকৈ কাটি লৈছোঁ, দেখিছেনে? পোলাও বনাবলৈ হ'লে এনেকুৱাকৈ পিঁয়াজ কাটি ল'ব লাগে। ল' ফ্লেমত ফ্ৰাই কৰি আছোঁ, ৰংচোৱা নোহোৱালৈকে। এয়া লাহে লাহে কালাৰ আহি আছে, ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন। এতিয়া মই মিডিয়াম ফ্লেমত ৰাখি দিছোঁ 20 ছেকেণ্ডৰ কাৰণে। এতিয়া মই চাউলখিনি এনেকৈ পানীটো যাবলৈ থৈ দিছিলোঁ, এই পানীটো গৈছে, দেখিছেনে? ধুনীয়া হৈছে চাউলখিনি, পানী নাই। এতিয়া পিঁয়াজ ভজা হৈ গ'ল, ৰঙচুৱা হৈছে। এতিয়া মই চাউলটো ঢালি দিম। এতিয়া মই 1 চামুচ আধা নিমখ লৈছোঁ, আপোনালোকে সোৱাদ অনুসৰি দিব। এয়া 2 চামুচ চেনি দিছোঁ। ভালদৰে লৰাই আছোঁ। এতিয়া মই নেমু ৰসটো এনেকৈ চেপি ৰস ওলাই লৈছোঁ, ইয়াত এড কৰিম। এটা নেমু হয়, নেমু দিলে চাউলখিনি এই পোলাওৰ যিটো ভাত এইটো এটা এটা হয়। এয়া অকণমান জলকীয়া গুড়ি লৈছোঁ, দেখিবলৈ ধুনীয়া হ'বলৈ। এতিয়া মই কাজু কিচমিচখিনি ইয়াত ঢালি দিছোঁ।
এয়া আদা হয়, এয়া পিচি পেলাই ৰসটো ওলাই লৈছোঁ। এতিয়া মই এনেকৈ চেকি ল'ম চেকনি এখনেৰে, যাতে আদাখিনি তললৈ পৰি নাযায় পিঠাখিনি। এয়া হৈ গ'ল। এতিয়া মই এইখিনি ইয়াত এড কৰি দিম। চাউলখিনি ভাজা হৈ গৈছে। এতিয়া মই এই গিলাচেৰে 2 গিলাচ চাউল দিছোঁ আৰু এইটো গিলাচেৰে 2 গিলাচ পানী ইয়াতে এড কৰি দিম। এতিয়া মই গৰম পানী কৰি লৈছোঁ। এয়া চাওকচোন, পোলাওৰ কালাৰটো ইমান ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু? এয়া উতলিও আহিবলৈ ধৰিছে। মই স্ক্ৰীনটো কমাই ৰাখিছোঁ। এয়া 10 মিনিটৰ কাৰণে মই ঢাকি থ'ম। এয়া আমি খুলি দেখুৱাই চাম। 10 মিনিট হৈ গ'ল। এতিয়া আমি ঢাকনিখন খুলি চাম। এয়া চাওক, পোলাও ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া হৈছে? আপোনালোকে এনেকৈ বনাই খাব। বেছি বস্তু নালাগে, অলপ বস্তুতে হয়। বহুত ধুনীয়া চেন আহিছে। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। এয়া মই 10 মিনিট কম জুইত ৰাখি দিছিলোঁ। এতিয়া পোলাওখিনি সম্পূৰ্ণ হৈ গৈছে। চাওকচোন, এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া পোলাও ৰেডি হৈ গ'ল। এতিয়া মই থাল এখনত চাৰ্ভ কৰি ল'ম। দেখিছেনে পোলাওখিনি এটা এটা হৈ গৈছে। আপোনালোকেও এনেকৈ ঘৰতে ট্ৰাই কৰি চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি দিব।